নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱা ৰঙা চাহ কাপে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দিনটো কি কৰোঁ নকৰোঁ আজি সকলোখিনি দেখাম, চাই থাকিব। আৰু মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাতিপুৱা আদা আৰু তুলসী পাত দি বনোৱা চাহকাপৰ সোৱাদটোৱে বেলেগ হয়। লাল চাহকাপত তুলসী পাত আৰু আদা দি খাই চাবচোন, বহুতেই ভাল লাগে। ৰাতিপুৱা এই চাহকাপ খালে দিনটোৰ কাৰণে মনটো ভাল লাগি থাকে। বাৰীৰ পৰা অলপ পাচলি ছিঙি আনিলোঁ, জিকা, ভাতকেৰেলা, এই লগত কণ জলকীয়া। কোনে কোনে খাই ভাল পায় বাৰু। হ'ল নৰসিংহ আৰু মিঠাতেল, এই লগত শুকলতি। এয়া হৈছে মই হাতত লৈ থকা শুকলতি আৰু এয়া কাটি ল'লোঁ শাক, আলু, পিঁয়াজ, আদা, নহৰু, জলকীয়া। কুচিয়া লগত বনাবৰ কাৰণে এয়া কুচিয়া। তেলত কাটি লোৱা আদা নহৰুখিনি দি দিলোঁ, তাৰপিছত পিঁয়াজ দিয়া হৈ গ'ল, জলকীয়া দিয়া, মাছখিনি দিয়াৰ পাছত তেলত অলপ সময় লৰাই তেলত 5 মিনিটমান ৰাখি তাৰপিছত দি দিলোঁ। শাক দি অলপ টাইম লৰাই ৰাখি এনেকৈ ৰাখি লৈ তাৰপিছত আলুখিনি দিলোঁ, দি অলপ টাইম এনেকৈ লৰাই ৰাখি অলপ গৰম পানী দি দিছোঁ। সেয়া ভাজিটো হোৱাৰ অলপ হ'ব হৈছে আৰু তাৰ অলপ আগত জালুকৰ গুড়া অলপ দিলোঁ। এয়া হ'ব আৰু অলপ সময় পিছতে এনেদৰে দি বনালে বহুতেই টেষ্টি হয় খাবৰ কাৰণে। আপোনালোকেও কুচিয়াৰ লগত এনেদৰে মেথাপু, শুকলতি আৰু নৰসিংহ দি বনাই খাই চাবচোন। এয়া হ'ল টিকনি শাক। মোৰ অলপ কাহ আহি যোৱাৰ কাৰণে মাজতে ৰৈ দিবলগীয়া হ'ল। এয়া টিকনি শাক আপোনালোকে খাইছেনে বাৰু? বহুতেই টেষ্টি হয়। ভাত পানী খাই উঠি ববিন ল'লোঁ, জোৰ কাপোৰ লগাবৰ কাৰণে লৈ আছোঁ। ৰংটো কেনেকুৱা লাগিছে বাৰু ক'বচোন। ববিন লৈ থাকোঁতে মানুহজনী আহি ওলালেহি, আমি ঘৰ বোলে তাঁত লগাইছিলে, ফুল বাচি দিব লাগে। ববিন লৈ তাতে যাব লাগিব। এয়া ঘৰৰ পৰা ওলাইছোঁ ফুল বচা কাঠিটো লৈ আৰু চানেকিখন হাতত লৈ মামীহঁতৰ ঘৰলৈ গৈ পাই তাত কি কৰোঁ চাব আৰু। এয়া ফুল বাচিবলৈ লৈছোঁ আৰু অকণমান আৰম্ভ কৰিছোঁহে। এই ফুলপাহ কেনেকুৱা লাগিছে বাৰু, ভাল লাগিবনে চাওকচোন। সন্ধিয়া চাহকাপেৰে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।